হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি একেলগে বহুকেইদিনৰ ভিডিঅ' দিবলৈ লৈছোঁ। আজি আমি ওলালোঁ দিল্লীৰ পৰা গুৱাহাটীলৈ বুলি, আৰু কি কাৰণেনো গোটেই টিমটো যাবলৈ লৈছোঁ তাকে জনাম বাৰু। বৰ্তমান আমি নিজৰ ডিপাৰ্টমেণ্টৰ গাড়ীতে গৈ আছোঁ ষ্টেচনলৈ। আমি নিউ দিল্লী ষ্টেচনৰ পৰাই যাম, আৰু এনেকৈয়ে গৈ পালোঁ ষ্টেচনত, আৰু অকণমান দেৰি ৱেইট কৰিবলগীয়া হ'ল। আৰু এনেকৈ ৱেইট কৰি কৰিয়ে নিউ দিল্লী ষ্টেচন এৰিলোঁ, আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ। আৰু আহি পালোঁ, অসম সোমালোঁ আমি। কিমান যে ভাল লাগি গৈছে অসমৰ ঘৰ দুৱাৰবোৰ দেখি, গছ গছনি দেখি, যিহেতু নিজৰ জেগা। আৰু এয়া চিনেৰীটো চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? কিন্তু পানী হোৱা যোনে ভুগিছে তেওঁলোকেহে গম পাইছে কেনেকুৱা অৱস্থাত আছে, কিন্তু দেখিবলৈ দূৰৰ পৰা বহুত ধুনীয়া লাগিছে। আৰু এনেকৈ আমি পাই গ'লোঁ হিল ষ্টেচন গুৱাহাটী, আৰু এতিয়া আমাক বাছে লৈ গৈ আছে। যিহেতু ৰাতি হৈ গ'ল আহি পাওঁতে পাওঁতে, আৰু ভোকো লাগি গৈ আছে। আহিলোঁ ইয়াতে অসমৰ থালি খাবলৈ, আৰু চিকেনৰ লগত ভালকৈ পেট ভৰাই এসাঁজ খালোঁ। বহুত দিনৰ মূৰত নিজৰ অসমৰ খানাটো পাইছোঁ, গতিকে খালোঁ আৰু আপোনালোকক ক'বলৈ থাকি গৈছিল, আমি আহি আছিলোঁ অল ইণ্ডিয়া পুলিচ গেমৰ বাবে। ইয়াত প্ৰতিটো ষ্টেটৰ পুলিচ আৰু চেণ্ট্ৰেল পুলিচ সকলোৱে পাৰ্টিচিপেট কৰে, কিন্তু মই পাৰ্টিচিপেট কৰিবলৈ অহা নাই। মই এনেহে আহিছোঁ, কাৰণ মোৰ ইঞ্জুৰি হৈ আছোঁ, সেয়ে মই এনেই টিমৰ লগত আহিছোঁ চাবলৈ। আৰু এয়া অপেনিং চেৰেমনি চলি আছে, আৰু আপোনালোকেও চাওক অপেনিংটো কেনেকুৱা হৈছে আৰু এনজয় কৰক। আৰু এতিয়া আমাৰ বিহু ডান্সো হ'ব ইয়াত, চাই থাকিব। আৰু আমিও এনজয় কৰি আছোঁ এনেকৈ। ইয়াতে অসমৰ মৰম লগা বা এজনী পালোঁ টাইকণ্ডৰ, বহুত ভাল লাগিছে। আৰু তাতে অসমত আহি এয়া হ'ল অসমৰ আৱেগ, বিহু। অপেনিং শেষ হ'ল, আৰু এতিয়া নেক্সট ডে আমাৰ এয়া ফাইট চলি আছে। আৰু এয়া হৈছে আমাৰ গেমটো, জুডো। এনেকৈ খেলা হয়। আৰু চাওক, সম্পূৰ্ণ মেটচখন দেখুওৱাৰ সম্ভৱ নহয় যদিও মই চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাওক কেনেকুৱা লাগিছে, আৰু কেনেকুৱা হয় জুডো গেমটো, আপোনালোকে কমেণ্ট কৰিব। আমাৰ অসমত বেছি পপুলাৰ নহয় যদিও এই গেম অলিম্পিকত আছে, আৰু আপোনালোকেও পাৰিলে চেষ্টা কৰিব উঠি অহা প্ৰজন্মক এই খেল শিকাবলৈ। আৰু নেক্সট ডে আহিলে তৃষ্ণা ভণ্টি মোক লগ কৰিবলৈ, আমাৰ অসম পুলিচ বাইদেউ। এতিয়া আমাৰ জুডো গেম শেষ হ'ল, আৰু একেটা হলতে পেঞ্চাকচলাত গেম ষ্টাৰ্ট হ'ল। আৰু গেম অকণমান চাই আমি ওলাই গ'লোঁ নাগা কিটচেনত ভাত খাবলৈ। আৰু যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ ভণ্টিকো, আৰু আমিও এসাঁজ ভালকৈ খাওঁ বুলি ওলাই আহিলোঁ। আৰু চাওকচোন, দেখিয়ে লোভ লাগি যায়। আৰু এনেকৈ আমি টেষ্টিকৈ খালোঁ। আৰু এয়া তৃষ্ণা ভণ্টিয়ে বনোৱা ৰীলটো মাজতে সোমোৱাই দিলোঁ। আৰু এয়া মোৰ মৰমৰ বাজনী, মিজোৰামৰ। প্ৰতিটো কথাতে মোক হেল্প কৰে, আৰু যিকোনো কথাই মই তাইৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ, সেয়ে মোৰ বৰ ভাল লাগে। আৰু গেম শেষ হোৱাৰ পিছত মই মাহঁতকো মাতি পঠাইছিলোঁ। এয়া মা, পাপা, আৰু এয়া মোৰ বৰ্তাৰ নাতি হয়, মানে মোৰ ভাগিন হয়। তিনিওজন আহিল কামাখ্যা মন্দিৰলৈ বুলি। মই সিহঁতৰ লগতে গ'লোঁ কামাখ্যা মন্দিৰলৈ। আৰু এয়া দেখিছেনে কিমান ভিৰ, যিহেতু অম্বুবাচী মেলা এতিয়া শেষ হৈ গৈছে দুদিনমানৰ আগত, সেয়ে বহুত ভিৰ হৈ আছে এতিয়াও। বহুতে কয় এই মন্দিৰত বোলে বহুত শক্তি আছে, আৰু সেয়ে বহুত দূৰ দূৰণিৰ পৰা ভক্ত অহা দেখা গৈছে, আৰু বহুতো তান্ত্ৰিক এইবিলাক অহা দেখা গৈছে। এয়া এইটো সময়ত দৰ্শন কৰিবলৈ বৰ দিগদাৰ, কাৰণ বহুত লাইন লাগি থাকে, বহুত সময় লাগি যায়, কেতিয়াবা এদিনো লাগি যায়। সেয়ে এইটো সময়ত, অম্বুবাচী মেলা হোৱাৰ সময়ত আৰু নৱৰাত্ৰিৰ সময়ত বহুত ভিৰ হয়। আৰু সেয়ে আমি ইয়াতে পূজাৰী এজন ল'লোঁ। পূজাৰীজনে আমাক পূজা কৰি দিলে, আৰু ভিতৰৰ পৰা, মাৰ মন্দিৰৰ পৰা আমাক পানী আনি দিলে। আৰু এনেকৈয়ে আৰু
ভিতৰত যিহেতু আজি যাব নোৱাৰিম, কাৰণ আমি খুব কম সময়ৰ বাবে অহা হৈছে। মাহঁতো আকৌ উভতিব লাগে ৰাতি, আৰু সেয়ে আমি এনেকৈয়ে দৰ্শন কৰি উভতিবলগীয়া হ'ব। আৰু কিমান ধুনীয়া লাগিছে নহয়নে ওপৰৰ পৰা চাইও। এইবোৰ মানুহে এৰি দিয়া পাৰবোৰ। আজি বৰ ভাল লাগি আছে, কাৰণ মই মা দেউতাক যে কামাখ্যা মন্দিৰলৈ আনিব পাৰিলোঁ, ভাবি থকা কামটো যে সম্পূৰ্ণ হ'ল। কামাখ্যা মন্দিৰ দৰ্শন কৰিয়ে আমি বাহিৰে বাহিৰে আহিলোঁ কলাক্ষেত্ৰলৈ। আমি জু যাম বুলি ভাবিছিলোঁ, কিন্তু আছিলে ফ্ৰাইডে বন্ধ থাকে, সেয়ে আমি কলাক্ষেত্ৰ গ'লোঁ। আৰু কলাক্ষেত্ৰৰ পৰা আহি আমি এনেকৈ মণিপুৰী হোটেলত সোমালোঁ। যিহেতু আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰা নাছিলোঁ, সেয়ে আমি দুপৰীয়া আহাৰকণ ইয়াতে মণিপুৰী হোটেলতে খালোঁ। আৰু আমি চাই থাকিব নোৱাৰিলোঁ, আৰু খোৱাত লাগি গ'লোঁ গোটেইকেইটাই। আৰু ইয়াতে আমাৰ ছাৰ এজনৰ স্কুটি এখন পালোঁ, আৰু আমি সেয়ে ওলাই গ'লোঁ দুয়োগৰাকীয়ে। বাহিৰত খানা খাই আহিলোঁ, বৰ ভাল লাগিলে। বেলেগ জেগাত যে স্কুটি এখন পালোঁ এনেকৈ। আৰু আমি জল্দাজল্দিকৈ ভাত খাই আহিলোঁ বাহিৰৰ পৰা, আৰু এতিয়া আমি ফুৰিবলৈ যাম। আৰু সেয়া আহি পাই গ'লোঁ উমানন্দৰ গেটত। আৰু কিন্তু আমাৰ বেদলাক আছিল, আমি যাব নাপালোঁ, কাৰণ আমি যদি সিপাৰে যাওঁ আমাৰ লেট হৈ যাব বহুত, সেয়ে আমি নগ'লোঁ। নিজৰ ঠাইতো আলহীৰ দৰে আহিবলগীয়া হয়। আৰু এতিয়া আমাৰ আকৌ দিল্লী অভিমুখে যাত্ৰা কৰাৰ সময় হৈ গ'ল। এয়া আমি গৈ আছোঁ এতিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ। ইমানখিনিতে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।